বন্ধুসকল, আজি আমি ভাৰতৰ শীৰ্ষ 5টা হিল ষ্টেচনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। আমাৰ মৰমৰ দেশ ভাৰতত এনে বহু হিল ষ্টেচন আছে যিবোৰ ভ্ৰমণ কৰি গোটেই জীৱন কটাব পাৰি, কিন্তু সকলো ভ্ৰমণ কৰি শেষ কৰিব নোৱাৰিব। হিল ষ্টেচনলৈ যোৱাটো সকলোৰে সপোন, কাৰণ হিল ষ্টেচনৰ নাম শুনাৰ লগে লগে ধুনীয়া উপত্যকা, সৌন্দৰ্য, মনোৰঞ্জন আৰু খাদ্যৰ কথা আমাৰ মনলৈ আহিবলৈ আৰম্ভ কৰে। এই কাৰণেই বহুতে প্ৰতি বছৰে বিভিন্ন হিল ষ্টেচনত ভ্ৰমণ কৰি ভাল পায়। পাহাৰীয়া অঞ্চলত যি শান্তি আৰু নিশ্চিন্ততা পোৱা যায়, সেইটো কেতিয়াও মহানগৰত পোৱা নাযায়। গতিকে বন্ধুসকল, আজি আমি আপোনালোকক ভাৰতৰ আটাইতকৈ ধুনীয়া 5টা পাহাৰীয়া ষ্টেচনৰ বিষয়ে জনাম, যাতে এই বছৰ আপোনালোকে নিজৰ প্ৰিয় ঠাই বাছনি কৰাত বেছি কষ্ট কৰিব নালাগে। নম্বৰ 5, মুছৰি। উত্তৰাখণ্ড ৰাজ্যৰ দেৰাদুনৰ পৰা 34 কিলোমিটাৰ দূৰত্বত অৱস্থিত মুছৰি। এই পাহাৰীয়া ষ্টেচনৰ পৰা শিৱলিক পৰ্বতমালা আৰু দুন উপত্যকাৰ দৃশ্য অতিকৈ চাবলগীয়া। এই অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱা মুছৰি নামৰ জোপোহাটোৰ পৰাই এই ঠাইৰ নামটো উদ্ভৱ হৈছে। গৰমৰ দিনত ইয়াৰ বতৰ অতি সুখদায়ক আৰু শীতকালত ইয়াত বৰফ পৰা উপভোগ কৰিব পাৰি। গতিকে যদি আপুনি ইয়ালৈ যোৱাৰ কথা ভাবিছে, তেন্তে কেম্পটি ফলছ, লাল টিব্বা, জ্বালাদেৱী মন্দিৰ আৰু ধাৰাদেৱী মন্দিৰ চাবলৈ নাপাহৰিব। নম্বৰ 4, মানালী। এই পাহাৰীয়া ষ্টেচনটো নামটোৰ দৰে বৰ ধুনীয়া। ঋষিৰ ঘৰ হিচাপে পৰিচিত মানালীৰ কোনো পৰিচয়ৰ প্ৰয়োজন নাই। মানালীৰ সৌন্দৰ্যৰ লগতে হিন্দুসকলৰ ধৰ্মীয় স্থানৰ বাবেও পৰিচিত। ইয়াত যোৱাটো অতি সহজ আৰু ইয়াত আপুনি বহুতো মনোৰঞ্জন পাব, যাতে ৰিভাৰ ৰাফটিং, পেৰাগ্লাইডিং, ট্ৰেকিং আৰু হাইকিং। লগতে আন বহুতো ঠাই আছে যিবোৰ অতিকৈ চাবলগীয়া, যেনে হাডিম্বা মন্দিৰ, বিজকুণ্ড, মানিকৰণ, ৰোহতাং পাছ আৰু চলাং উপত্যকা। গতিকে যেতিয়াই আপুনি ইয়ালৈ আহিব বিচাৰে, তেতিয়াই লগত কিছু অতিৰিক্ত সময় উলিয়াই আহিব। নম্বৰ 3, দাৰ্জিলিং। পশ্চিমবংগৰ শিলিগুৰিৰ পৰা 70 কিলোমিটাৰ দূৰত্বত থকা এই পাহাৰীয়া ষ্টেচনটোক কুইন অফ হিলছ বুলিও জনা যায়, যিটো আপোনাৰ বাবে স্বৰ্গতকৈও কম যেন নালাগিব। সেইবাবে দাৰ্জিলিঙক পশ্চিমবংগৰ হৃদপিণ্ড বুলিও কোৱা হয়। দাৰ্জিলিঙৰ সৌন্দৰ্যৰ যাদু এনেকুৱা যে যাৰ বাবে ইয়াত প্ৰতিটো ঋতুতে মানুহৰ ভিৰ দেখা যায়। এই ঠাইখন আপুনি জীৱনত এবাৰ হ'লে ভ্ৰমণ কৰি চাব। কেৱল এই ঠাইখনৰ সৌন্দৰ্যই নহয়, ইয়াত উৎপাদিত চাহও সমগ্ৰ বিশ্বতে বিখ্যাত। গতিকে যদি আপুনি ইয়ালৈ যোৱাৰ কথা ভাবিছে, তেন্তে ইয়াত খেলনা ৰেল যাত্ৰা কৰিবলৈ নাপাহৰিব, কাৰণ ই দাৰ্জিলিঙৰ পৰিচয়। এই ৰেলখন পাহাৰ আৰু সুন্দৰ উপত্যকাৰ মাজেৰে পাৰ হৈ যায়, যিয়ে পৰ্যটকৰ হৃদয় মোহিত কৰে। নম্বৰ 2, চিমলা। হিমাচল প্ৰদেশৰ এই সৰু পাহাৰীয়া ষ্টেচনটো পৰ্বতৰ ৰাণী নামেৰে জনাজাত। আগতে ই ইংৰাজৰ ৰাজধানী হিচাপে পৰিচিত আছিল। এই ঠাইখনৰ সৌন্দৰ্যক শব্দৰে বৰ্ণনা কৰাটো অতি কঠিন। এইখন এনে এখন ঠাই য'ত সকলো বস্তুৱে আকৰ্ষণীয়, যেনে মল ৰোড, জাখু মন্দিৰ, মাছব্ৰা আৰু কুফৰি। চিমলাৰ প্ৰতিটো ঠাইতে ব্ৰিটিছৰ যুগৰ আভাস চাবলৈ পাব। শীতকালত ইয়াত বৰফ প্ৰচণ্ড হয় আৰু বছৰৰ বাকী মাহবোৰত ইয়াৰ বতৰ ঠাণ্ডা হৈ থাকে। আৰু নম্বৰ 1ত আছে শ্ৰীনগৰ। কাশ্মীৰৰ এই চহৰখন স্বৰ্গতকৈও কম নহয়। কোনোবা কবি এজনে কৈছিল যে এই পৃথিৱীৰ কোনোবা ঠাইত যদি স্বৰ্গ আছে, তেন্তে এই ঠাইখনেই হৈছে কাশ্মীৰ। এই ঠাইখন নিজেই ইমান ধুনীয়া, য'ত সকলো বস্তুৱে উপলব্ধ আছে। ধুনীয়া হ্ৰদ, ধৰ্মীয় স্থান, চাৰিওফালে সেউজীয়া আৰু ডাল হ্ৰদৰ ওপৰত থকা হাউচ বোটে এই ঠাইখনক আৰু অধিক ধুনীয়া কৰি তুলিছে। ইয়াত ইন্দিৰা গান্ধী টিউলিপ গাৰ্ডেন, শংকৰাচাৰ্য মন্দিৰ, নাগিন হ্ৰদ, বেতাব উপত্যকা, গুলমাৰ্গ আৰু সোণমাৰ্গ আদি ঠাই আছে। আৰু এই ঠাইবোৰ হৈছে সকলোৰে সপোন। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে, তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ চেনেলটো হৈছে নতুন আৰু আপোনালোকৰ ছাপৰ্টে আমাৰ চেনেলটোক আগুৱাই লৈ যোৱাত সহায় কৰিব।